हेलो बंधु बान्धवीসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল জ্ঞান বৃদ্ধি আছামিজ। বন্ধু বান্ধৱীসকল, স্ক্ৰীনত দেখা পোৱা ফটোটো চাই আপোনাৰ মনত নিশ্চয় এই প্ৰশ্নটো আহিছে যে কোন পাথৰটো কিমান দিনৰ পুৰণি, এইটো কেনেকৈ গম পায়? যদি আপোনাৰ মনত এই প্ৰশ্নটো আহিছে তেতিয়াহ'লে চাই থাকক আজিৰ এই ভিডিঅ'টো একেবাৰে শেষলৈকে। বন্ধু বান্ধৱীসকল, মেইন ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আহক আমি জানিলো আমাৰ আগৰ ভিডিঅ'ত দিয়া সাঁথৰৰ শুদ্ধ উত্তৰটো। বন্ধু বান্ধৱীসকল, আমাৰ আগৰ ভিডিঅ'ত দিয়া সাঁথৰটো আছিল এইটো, আৰু এই সাঁথৰৰ শুদ্ধ উত্তৰটো হ'ল শীতল। যদি আপুনি মোৰ আগৰ ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাৰ পৰা গৈ আগৰ ভিডিঅ'টো চাই ল'ব পাৰে, বা এই ভিডিঅ'টোৰ একেবাৰে শেষত এণ্ড স্ক্ৰীনতো মই দি দিম, তাৰ পৰাও আপুনি চাই ল'ব পাৰে। বন্ধু বান্ধৱীসকল, ৰেডিঅ' কাৰ্বন ডাৰ্টিং নামৰ এটা প্ৰচেছ আছে, যি প্ৰচেছৰ দ্বাৰা যিকোনো পদাৰ্থ বা বস্তুৰ বয়স সম্পৰ্কে আমি জানিব পাৰো, আৰু এই প্ৰচেছৰ দ্বাৰাই এই পাথৰ বা যিকোনো বস্তুৰ বয়স উলিওৱা হয়, আৰু ইয়াতো সেই একেই পদ্ধতি ব্যৱহাৰ কৰিছে। আশা কৰোঁ আপুনি বুজিব পাৰিছে যে এই পাথৰবিলাক কোনটো কিমান দিনৰ পুৰণি, সেইটো কেনেকৈ ওলাই আপোনালোকে বুজা পাইছে। আৰু আজি আপোনালোকৰ কাৰণে থাকিল এই সাঁথৰটো। ৩ আখৰৰ নাম মোৰ, গছত উঠাৰ ৰজা, মাজৰ আখৰ এৰি দিলে কেলেণ্ডাৰত পাবা। যদি আপুনি এই সাঁথৰৰ শুদ্ধ উত্তৰটো জানে তেতিয়াহ'লে কমেণ্টত জনাই দিব পাৰে, আৰু যদি নাজানে তেতিয়াহ'লে আপোনাৰ অপেক্ষা কৰিব লাগিব মোৰ নেক্সট ভিডিঅ' অহালৈকে, আৰু মই মোৰ নেক্সট ভিডিঅ'টোতেই এই সাঁথৰৰ শুদ্ধ উত্তৰটো আপোনালোকক জনাই দিম। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব, আৰু যদি ভাল লগা নাই তেতিয়াহ'লে ডিছলাইক কৰিব, আৰু আপুনি যদি এই চেনেলত নতুন তেতিয়াহ'লে প্লিজ 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 চেনেলখন ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। থেংকছ ফৰ ৱাচিং।